মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চাম অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ২ নম্বৰ অধ্যায় অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ আগৰ ৰৈ যোৱাৰ পিছৰ বাকী অংশখিনি। আগৰ দুটা ভিডিঅ'ত আমি আগৰ মিত্ৰ অনুজীৱৰ ভাগ, অনুজীৱ মিত্ৰ অনুজীৱ অৰ্থাৎ যিবিলাক অনুজীৱ আমাৰ উপকাৰী আৰু যিবিলাক শত্ৰু অনুজীৱ অৰ্থাৎ আমাৰ কাৰণে অপকাৰী সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। লগতে খাদ্যত বিক্ৰিয়া সম্পৰ্কেও আমি আলোচনা কৰিছিলোঁ। আজি চাম আমি খাদ্য সংৰক্ষণ। খাদ্য সংৰক্ষণ কেনেধৰণে কৰিব পাৰি, কাৰণ খাদ্য যিকোনো খাদ্য আমি পিছলৈ খাবলৈ আমি সাঁচি ৰাখিব পাৰোঁ। এই খাদ্যবিলাক আমি কেনেধৰণে সংৰক্ষণ কৰিম, ইয়াতে কেইটামান পদ্ধতি দিয়া আছে। প্ৰথম পদ্ধতি হ'ল ৰাসায়নিক পদ্ধতি। অৰ্থাৎ ৰাসায়নিক পদ্ধতি মানে কিছুমান আমি সংৰক্ষণ ব্যৱহাৰ কৰি যিকোনো খাদ্য আমি সংৰক্ষণ কৰিব পাৰোঁ। তেতিয়া আমাৰ খাদ্যবিলাক তাৰ গুণাগুণটো অটুট থাকিব আৰু বহুদিনলৈকে আমি সেইবিলাক নষ্ট নোহোৱাকৈ ৰাখিব পাৰিম। তেনেকুৱা এবিধ আমাৰ ৰাসায়নিক সংৰক্ষক হ'ল ছ'ডিয়াম বেঞ্জয়েট, আৰু এবিধৰ নাম দিয়া আছে ছ'ডিয়াম মেটাবাইচালফেট। এইবিলাক ব্যৱহাৰ কৰি আমি খাদ্য বহুদিনলৈকে সংৰক্ষণ কৰিব পাৰোঁ। তাৰপিছতে আছে সাধাৰণ নিমখৰ সহায়ত সংৰক্ষণ। তোমালোকে এইটো হয়তো ঘৰত সংৰক্ষণ কৰা দেখাও পাইছা। মাছ মাংস সংৰক্ষণ কৰিবলৈ হ'লে বহু আগৰ পৰাই আমাৰ মানুহবিলাকে তাত নিমখ সানি থৈ দিয়ে বা হালধি সানি থৈ দিয়ে। এনেকৈ ৰাখিলে আমাৰ সেইবিলাক বহুদিন নহয় ২-৩ দিনলৈকে আমি খাই ৰাখিব পাৰোঁ। তাৰপিছত আছে চেনিৰ সহায়ত সংৰক্ষণ। চেনিৰ সহায়ত সংৰক্ষণটো তোমালোকে দেখাই পাইছা, ঘৰত জাম বা জেলি বনাই বা চৰবত বনাই এইবোৰো চেনিৰ সহায়ত আমি ৰাখিব পাৰোঁ। চেনিৰ সহায়ত সংৰক্ষণ কৰিলে কি হয়, তাত থকা পানীৰ পৰিমাণ চেনিয়ে কমাই দিয়ে আৰু সেইখিনি পানী যেতিয়া নাথাকিব তাত ভেঁকুৰ বা অন্যান্য বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে বা অনুজীৱ তাত সোমাব নোৱাৰে। তাৰপিছতে আছে অন্য এটা তেল আৰু ভিনেগাৰৰ সহায়ত সংৰক্ষণ। তেল আৰু ভিনেগাৰৰ সহায়ত মানে কি, তেল যিকোনো চোৱা তোমালোকে যেতিয়া ঘৰত আচাৰবিলাক বনোৱা দেখা পোৱা, তাত তেল দিয়ে বা ভিনেগাৰ এবিধ এচিড জাতীয় পদাৰ্থ দিয়ে, তেতিয়া আমাৰ সেইবিলাকত বেক্টেৰিয়াবোৰে তেনে পৰিৱেশত জীয়াই থাকিব নোৱাৰে আৰু আমাৰ বহুদিনলৈকে আমি সেইবিলাক খাই থাকিব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আছে তাপ আৰু শীতলীকৰণ পদ্ধতি। তাপ আৰু শীতলীকৰণ মানে কি, কিছুমান বস্তু আমি গৰম কৰি সংৰক্ষণ কৰোঁ আৰু আন কিছুমান আমি শীতল কৰি সংৰক্ষণ কৰোঁ। এইটোৱে হ'ল তাপ আৰু শীতলীকৰণ। অৰ্থাৎ কিছুমান বস্তু গৰম, যেনে ধৰা গাখীৰ আমি গৰম কৰি সংৰক্ষণ কৰোঁ, আনহাতে শীতল কৰি কিছুমান ধৰা আমি ৰন্ধা খাদ্য পিছদিনালৈকে ৰাখি আমি শীতলীকৰণ কৰি অৰ্থাৎ ফ্ৰিজত ভৰাই থৈ আমি সংৰক্ষণ কৰিব পাৰোঁ। তাৰপিছত আছে এটা পেষ্টুৰীকৰণ অৰ্থাৎ পেষ্টুৰাইজেশ্যন। এইটো কি পদ্ধতি, গাখীৰৰ পেকেটবিলাক যদি চোৱা তোমালোকে, তাত দেখা পোৱা যে পেষ্টুৰাইজড মিল্ক অৰ্থাৎ পেষ্টুৰীকৰণ গাখীৰ। তাৰ মানে কি, সেইবিলাক গাখীৰ সাধাৰণতে 15 পৰা 30 ছেকেণ্ডলৈ 70 ডিগ্ৰী চেলচিয়াছত উতলোৱা হয়। যেতিয়া উতল আহি থাকিব তাৰপিছতে হঠাতে বৰফৰ নিচিনা কৰি ডাঠ কৰা হয়, তেতিয়া তাত আৰু অনুজীৱ সোমাব নোৱাৰে। সেইটোৱে হ'ল পেষ্টুৰাইজড মিল্ক অৰ্থাৎ পেষ্টুৰীকৰণ গাখীৰ। তাৰপিছত আহিল মজুত আৰু পেকেটকৰণ। যেতিয়া খাদ্যবস্তুবিলাক যদি আমি পেকেট কৰি থৈ দিওঁ, ভিতৰত যদি আমি বায়ুশূন্য কৰি থৈ দিওঁ বা বাহিৰৰ পৰা বায়ু সোমাব নোৱাৰা কৰি থৈ দিওঁ, তেতিয়া আমাৰ পেকেটবিলাক সাধাৰণতে বহুদিনলৈকে পেকেটবিলাকৰ ভিতৰত খাদ্যবিলাক নষ্ট নোহোৱাকৈ থাকে। তাৰপিছতে আহিল নাইট্ৰজেন যৌগীকৰণ। নাইট্ৰজেন যৌগীকৰণ কি, আমাৰ যেতিয়া গছ গছনিবিলাক আমি ৰুওঁ তেতিয়া মাটিত আমাৰ নাইট্ৰজেন থকাটো প্ৰয়োজন। এতিয়া নাইট্ৰজেন মাটিত কেনেকৈ আহিব, আমি জানো যে আমাৰ বায়ুমণ্ডলত কিমান পাৰ্চেণ্ট নাইট্ৰজেন থাকে, 78% আমাৰ নাইট্ৰজেন থাকে। এই বায়ুত থকা নাইট্ৰজেনখিনি কেনেধৰণে আমাৰ আহে মাটিলৈ, সেইখিনিৰ কাৰণে ইয়াতে তোমালোকক এটা ধুনীয়া নাইট্ৰজেন চক্ৰ দিয়া আছে। এইটো চোৱা কেনেধৰণে আহে, একেবাৰে সহজ চক্ৰ, এইটো চালে বুজি পাবা। বায়ুমণ্ডলীয় নাইট্ৰজেন অৰ্থাৎ বায়ুত থকা নাইট্ৰজেনখিনি প্ৰথমতে 1 নম্বৰতে দিছে বজ্ৰপাতে নাইট্ৰজেন যৌগীকৰণ কৰে। অৰ্থাৎ আমাৰ যেতিয়া ঢেৰেকনি মাৰি বজ্ৰপাত হ'ব, সেই বজ্ৰপাত বায়ুৰ মাজেৰে মাটিলৈ আহোঁতে সেই নাইট্ৰজেনখিনি মাটিলৈ লৈ আনে বা নাইট্ৰজেনখিনি মাটিত যৌগীকৰণ কৰে, অৰ্থাৎ মাটিত যোগ কৰি দিয়ে। তাৰপিছত বায়ুমণ্ডলীয় নাইট্ৰজেনখিনি আন এটা ৰাস্তাৰে আহে যে নাইট্ৰজেন যৌগীকাৰক বেক্টেৰিয়া নীল সেউজ শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰে। আমি জানো যে ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়াই আমাৰ বায়ুমণ্ডলৰ নাইট্ৰজেনখিনি ফিক্স কৰে, অৰ্থাৎ মাটিত জমা কৰে। তাৰপিছত কিছুমান নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলত সেই নাইট্ৰজেনখিনি লৈ আনে।
তাৰপিছত বেক্টেৰিয়াই নাইট্ৰজেনক নাইট্ৰজেন যৌগলৈ পৰিৱৰ্তন কৰে। এইখিনি কেৱল নাইট্ৰজেন মৌল হিচাপে আছিল। তাৰপিছত বেক্টেৰিয়াবিলাকে নাইট্ৰজেন যৌগলৈ পৰিৱৰ্তিত কৰে আৰু মাটিত সেইখিনি জমা কৰি ৰাখে। অৰ্থাৎ এই যে মাহজাতীয় শস্যত শিপাত টেমুনা হয়, সেই টেমুনাবিলাকত নাইট্ৰজেন জমা হৈ থাকে, সেইখিনি মাটিত থাকি যায়। তাৰপিছত আহিল এই মাটিত থকা নাইট্ৰজেনখিনি কেনেদৰে পুনৰ বায়ুমণ্ডললৈকে ঘূৰি যাব। নহ'লে বায়ুমণ্ডলতো যদি বায়ুমণ্ডলৰ নাইট্ৰজেনখিনি মাটিলৈ আহি থাকে, বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কমি যাব। গতিকে এইখিনি আকৌ বায়ুমণ্ডললৈ ঘূৰি যাব লাগিব। তাৰ কাৰণে ৰাস্তা এটা দিয়া আছে। মাটিত পোৱা নাইট্ৰজেনৰ যৌগখিনি পুনৰ বেক্টেৰিয়াই নাইট্ৰজেনৰ যৌগ গেছীয় নাইট্ৰজেনলৈ ৰূপান্তৰিত কৰে। এতিয়া যিবিলাক বেক্টেৰিয়া থাকে, সেই বেক্টেৰিয়াবিলাকে নাইট্ৰজেনৰ যৌগটোক পুনৰ নাইট্ৰজেন গেছ হিচাপে পৰিৱৰ্তিত কৰে। আৰু গেছ যেতিয়া হ'ব, সেই বায়ুমণ্ডললৈকে উৰি গুচি যাব। তাৰপিছত অন্য এটা ৰাস্তা আছে যে উদ্ভিদৰ দ্বাৰা নাইট্ৰজেন যৌগৰ শোষণ। মাটিত যিখিনি নাইট্ৰজেন থাকে, সেই নাইট্ৰজেনখিনি আমাৰ গছবিলাকে শোষণ কৰি লয়। আৰু গছবিলাকে শোষণ কৰাৰ পিছত সেই গছডালক আমি মানুহ বা অন্যান্য প্ৰাণী আমি যদি গছডাল পৰিৱেশন কৰোঁ বা ভক্ষণ কৰোঁ বা খাই দিওঁ, তেতিয়া সেই গছডাল প্ৰাণীৰ দেহত সোমাল। আৰু সেই প্ৰাণীটো যেতিয়া মৰি যাব বা প্ৰাণীৰ মল মূত্ৰৰ দ্বাৰা সেইখিনি আকৌ মাটিত আহি জমা হৈ যায়। এনেধৰণে এই চক্ৰটো যে চলি থাকে নাইট্ৰজেনৰ, ইয়াকে নাইট্ৰজেন চক্ৰ বুলি কোৱা হয়। এইটো পাঠত এইখিনিলৈকে আছিল তোমালোকৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।